हेलो नमस्कार बंधु बान्धवीসকল কেনে আছে আপোনালোকে আশা কৰো ভালে আছে নতুন আহিছে যদি চেনেলখন সাবস্ক্রাইব কৰিব ইম্পৰ্টেন্ট আপডেট সকলোৰ কাৰণে আৰু সকলোৱে মোক প্ৰত্যেকখন ভিডিঅ'ত মানে এনেকা হেৰি কৰি আছে যে স্যাৰ ৰিজাল্টটো কেতিয়া দিব ৰিজাল্টটো আগতীয়াকৈ দি দিব লাগে তাৰ পিছত আমাৰ হেৰি আপয়েন্টমেন্টটো পিছত দিলেও অসুবিধা নাই সকলোৰ এটো আবেদন আছে আৰু এটো আবেদনটো মোক কৰিব নালাগে এটো আমাৰ সিএম স্যাৰক কৰিব লাগে যাতে আমাৰ ৰিজাল্টটো সোনকালে আহক আৰু আমি বেলেগ হেৰি পঢ়াত মানে লাগাটো এনেকে হ'ব পাৰে যেনেকৈ আপোনালোকক মই কৈ দিওঁ যেনেকৈ এসএসসিৰ মানে বহুত ধৰণৰ ভ্যাকেন্সি আহি আছে আৰু বহুত বিভিন্ন ধৰণৰ মানে বেলেগ ভ্যাকেন্সি আহি আছে যোৱা কালি এনটিপিসি মোৰ এজন ভাইটিয়ে এক্সাম দি আহিছে সো মই এটো কথা জাস্ট ক্লিয়াৰ কৰিব বিচাৰিছো আপুনি খালি অসম পুলিচৰ নহয় যিমানখিনি সেন্ট্ৰেল গভৰ্নমেন্টৰ যিমানখিনি পোষ্ট ওলাই আছে তাৰ ওপৰত যদি কিবা ভ্যাকেন্সি ওলাই তাকো এপ্লাই কৰিব পাৰিব যদি আপুনি এপ্লাই কৰে বহুত ভাল খবৰ আৰু যদি এপ্লাই নকৰে এটো বেয়া খবৰ কিয়নো আমি এটা পোষ্টৰ কাৰণে নহয় বহুখিনি পোষ্টৰ কাৰণে ক্ৰিয়েট হৈ আছো ঠিক আছে